Hey guys, welcome back to my Jintu vlog. আৰু আজি হৈছে অষ্টমী আৰু অষ্টমী বুলি পুৰা ড্ৰেছ পিন্ধি ললোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ দেৰগাঁও। আৰু আমাৰ ইয়াতে দেৰগাঁও দিনে দিনে পূজা হৈ আছে। এই পূজা মণ্ডপ আপোনালোকক দেখাম। আমাৰ ইয়াতে দেৰগাঁও ষ্টেডিয়ামত চন্দ্ৰয়ান বনালে আৰু তাত মানুহ ইমানে ভিৰ তো মানে মানুহ থিয় হ'বলৈ জেগা নাই আৰু আপোনালোকক সেই জেগাখন দেখাবলৈ গৈ আছোঁ। আৰু বিভিন্ন ঠাইত পূজা হৈ আছে, এইকেইটাও দেখাম। আপোনালোকে খালি ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। তো এতিয়া বলক আমি যাওঁ। ঘৰৰ পৰা ওলালোঁ আৰু এতিয়া আমি লগৰকেইটা ওলাই আছে আৰু এইফালে তিনিজন ওলালে, এইফালে কাশী আৰু এইফালে মোমাই আৰু এইফালে খুৰাই। আমি এতিয়া গাড়ী ৰখাম আৰু যাম। আৰু এইফালে আমাৰ খবৰ টিমটো পূৰা ওলাই গ'ল। এতিয়া আমি গাড়ীৰ পৰা নামিলোঁ আৰু এতিয়া আমি গৈ আছোঁ মানে ষ্টেডিয়ামত এটা ডাঙৰকৈ পূজা কৰি আছে, তাতে আমি গৈ আছোঁ। আৰু তাত হেৰি ক'লে আপোনালোকক চন্দ্ৰগ্ৰহণ বনাই আছে, তাতে আমি গৈ আছোঁ। আৰু এইফালে মানুহৰ ভিৰ। দিন গুনছে যে তারে শিউলি মাখা গল্প আগমনের সুর তোমার তুলির গন্ধ ছড়ালো বল বল চন্দ্ৰয়ান এয়া চাওক আপোনালোকে। আৰু এতিয়া আমি চন্দ্ৰয়ান ওচৰতে আছোঁ আৰু এয়া মানুহ ভিৰ চাওক আপোনালোকে পূৰা দোকান দিয়া হৈছে ইয়াতে। যেতিয়া আমি চন্দ্ৰয়ানৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আমি আৰু এটা বেলেগ জেগাত গৈ আছোঁ আৰু তাত কি বনাইছে গম নাপাওঁ, আপোনালোকে গোলাঘাট লাইন আৰু গোলাঘাট লাইনটো আজি নো এণ্ট্ৰি কৰি থৈ দিলে। এয়া চব পুৰা ৰাস্তা বন্ধ হৈ আছে। আহক অষ্টমী আৰু অষ্টমীৰ মাজতো ইমান ভিৰ দেখা গৈছে। আৰু এইফালে ৰাৱণ বনাই আছে, এয়া চক গাইজ। আৰু এইফালে পুৰা চেল্ফি উঠি আছে। এই গাইজ চক এয়া ৰাৱণ বনাই দিলে ইয়াত। মানুহ পুৰা চেল্ফি উঠি আছে। তিনিটাই হয় আৰু এইফালে আছে, এইফালে যাম আমি আৰু মজা কৰা হৈছিলে। আমি এতিয়া দৰ্জাক লগ পাইছিলোঁ, এতিয়া দৰ্জাৰ লগত চেল্ফি উঠিলোঁ। পূজা মাজে লগ পালোঁ, ভাল লাগিলে। আৰু এতিয়া আমি দেৰগাঁও চাৰিআলি পূজা চোৱা হৈ গ'ল আৰু এতিয়া আমি লাষ্ট আৰু এটা আছে, এইখন চাই পিনে আমি এতিয়া ঘৰ যাম। আৰু মানে হঠাতে থাৰ্ড গেট যাম। এই লাষ্ট পূজা আৰু থাৰ্ড গেট এইটো হৈ গ'ল। থাৰ্ড গেট এয়া চাওক, দেৰগাঁও 3 নং গেট। আৰু ইয়াত আৰু এটা পূজা হৈ আছে। আৰু ইয়াত বুধবাৰে আৰু ইয়াত বুধবাৰে বজাৰ পৰে আৰু শনিবাৰেও বজাৰ পৰে। আৰু ইয়াত এটা দুৰ্গা পূজা হয়। আৰু এতিয়া লাষ্ট, আৰু এতিয়া আমি চাম আৰু গোইং টু হাউচ। এতিয়া এইফালে চাওক গাইজ, দেৰগাঁও মানে 4টা পূজা হয়। দেৰগাঁও চাৰিআলি 3টা আৰু ইয়াত এটা চাই ঘৰ আহি পালোঁ। আৰু ভিডিঅ'টো ইমানে এণ্ডিং কৰিছোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে এবাৰ কমেণ্ট কৰি জনাব। আৰু লগ পাম নতুন এটা ভিডিঅ'। আজিৰ কাৰণে বাই বাই।